নমস্কাৰ, মই প্ৰষ্টেট গ্লেণ্ডৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাটো বৰ্তমান সময়ত এক জটিল সমস্যা। প্ৰায়খিনি মানুহে প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাত ভোগা দেখা যায়। আৰু প্ৰায়বিলাক ৰোগী যেতিয়া আমাৰ ওচৰলৈ আহে, ৰোগীবিলাকৰ প্ৰায় যেতিয়া বয়স হৈ আহে 50-ৰ পিছৰ, যেনেকৈ ধৰক 50 বছৰ পাৰ হৈ গ'ল, তেনেকুৱা প্ৰায়বিলাক মানুহৰে পেচাবৰ কিবা নহয় কিবা এটা সমস্যা থাকে। আৰু এই সমস্যাবিলাকৰ লগত প্ৰায় প্ৰষ্টেট গ্লেণ্ড জড়িত হৈ থাকে। এতিয়া কথা হ'ল, প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা হৈছে নাই সেইটো আমি কেনেকৈ জানিম? কেনেকৈ জানিম? এই জনাৰ আগমুহূৰ্তত আমি প্ৰথম জানিব লাগে যে প্ৰষ্টেট গ্লেণ্ডটোৰ কাম কি। প্ৰষ্টেট গ্লেণ্ডৰ কাম হ'ল, প্ৰষ্টেট গ্লেণ্ডটো যৌন ৰস নিঃসৰণ কৰে। আৰু এই যৌন ৰস নিঃসৰণ কৰা এই যিটো তাৰ পৰা ৰস ওলায়, সেই ৰসটোৱে শুক্ৰাণুবিলাকক মুভমেণ্ট কৰাত সহায় কৰে। আৰু যেতিয়া এই প্ৰষ্টেটৰ সমস্যা থাকে, তেতিয়া প্ৰষ্টেটৰ সমস্যা থাকিলে এই প্ৰষ্টেট গ্লেণ্ডৰ পৰা যিটো ৰস ওলায়, এই প্ৰষ্টেট ফ্লুইড, সেই ফ্লুইডটোৰ তাৰ ভালকৈ যেতিয়া সি নিঃসৰণ নহ'লে তেতিয়া শুক্ৰাণুবিলাকৰ মুভমেণ্টটো ভালকৈ নহয়। আৰু এই শুক্ৰাণুবিলাকক সজীৱ কৰি ৰখাত প্ৰষ্টেট গ্লেণ্ডৰ ৰসে সহায় কৰে। এতিয়া প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাবিলাক পৰীক্ষা কৰিবৰ কাৰণে আচলতে আমি এটা প্ৰষ্টেট স্পেচিফিক এণ্টিজেন টেষ্ট বুলি এটা আছে। সেই টেষ্টটো কৰিলে আচলতে প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা হৈছে নাই সেইটো গম পোৱা যায়। কাৰণ প্ৰষ্টেট স্পেচিফিক এণ্টিজেন বুলি এবিধ ৰস প্ৰষ্টেট গ্লেণ্ডৰ পৰা নিঃসৰণ হৈ থাকে। আৰু সেই ৰসটোৱে আচলতে শুক্ৰাণুবিলাকক সহায় কৰে। আৰু সেইটোৱে টেষ্ট কৰিবৰ কাৰণে প্ৰষ্টেট স্পেচিফিক এণ্টিজেন টেষ্ট কৰা হয়। এতিয়া প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা হ'লে সাধাৰণভাৱে আমি গাঁৱলীয়াভাৱে আমি কেনেকৈ জানিম যে প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা হৈছে? তাৰ লক্ষণবিলাকনো কি কি? তেতিয়া লক্ষণবিলাকৰ ভিতৰত হ'ল, আচলতে মানুহজনৰ বাৰে বাৰে পেচাব কৰিব লাগিব। আৰু বাৰে বাৰে পেচাব কৰাৰ কথাটো হ'ল ৰাতি, বিশেষকৈ ৰাতি পেচাব কৰি অহাৰ পিছত আকৌ অলপ সময় পিছত পেচাব কৰিব লাগে। কিন্তু ইয়াত আৰু এটা কথা কৈ থ'ব লাগিব, এজন মানুহে যদি ৰাতি বহুত বেছি পৰিমাণে পানী খায়, তেতিয়াও কিন্তু সেই মানুহজনৰ ৰাতি পেচাব কৰিবলৈ লাগিব পাৰে। কিন্তু সেইকাৰণে ৰাতি অলপ বেছিকৈ পেচাব কৰিব লাগিছে বুলি ক'লেই যে তেওঁৰ এই প্ৰষ্টেটৰ সমস্যা হৈছে সেইটো নহয়। কেতিয়াবা কোনোবা এজন ডায়েবেটিছ ৰোগীৰো ৰাতি বেছিকৈ পেচাব লাগিব পাৰে। সেইকাৰণে ৰাতি পেচাবটো বেছিকৈ হ'লেই যে তেওঁৰ প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা হৈছে সেইটো কথা নহয়। সেইটোৰ কাৰণে মই যেনেকৈ ক'লোঁ অলপ আগতে, স্পেচিফিক টেষ্টটো কৰিব লাগে, সেইটো টেষ্ট কৰিব লাগে। 2 নম্বৰ কথা হ'ল, পেচাব কৰাৰ পিছত তেওঁৰ আকৌ টেণ্ডেঞ্চিটো থাকে যে মোৰ পেচাবখিনি কমপ্লিট নহ'ল নেকি, পেচাব অলপ থাকি গ'ল, আকৌ পেচাব কৰাৰ এটা ভাৱ এটা তেওঁৰ আহে। আৰু 3 নম্বৰ হ'ল, পেচাবটো ধৰি ৰখা। যেনেকৈ কাৰোবাৰ যেতিয়া পেচাব কৰে, পেচাব কৰাৰ লগে লগে পেচাব হৈ যোৱাৰ পিছত আকৌ যেতিয়া পেচাব লাগে, পেচাব লগাৰ পিছত সেই মানুহজনে যেতিয়া পেচাবটো ধৰি ৰাখে, আমি এজন সুস্থ মানুহে পেচাবটো ধৰি ৰাখিব পাৰে। কিন্তু যেতিয়া প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা থাকে, তেতিয়া পেচাবৰ ধাৰণ ক্ষমতাটো তেওঁৰ কমি আহে। তেওঁৰ পেচাব লগাৰ লগে লগে পেচাব কৰিবলৈ যোৱাৰ আগতে পেচাবখিনি তেওঁৰ কাপোৰত ওলাই যায়। 4 নম্বৰ হ'ল, পেচাবৰ যিটো বেগ, পেচাবৰ যিটো গতিবেগ। এজন সুস্থ মানুহৰ পেচাবৰ এটা গতিবেগ থাকে। পেচাবটো অলপ জোৰকৈ ওলায় আৰু অকণমান ভৰিৰ পৰা অকণমান দূৰলৈ পৰে পেচাবটো। কিন্তু যেতিয়া প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা থাকে, তেতিয়া কিন্তু পেচাবটো একদম ভৰিৰ ওচৰতে পৰে। আৰু 5 নম্বৰ হ'ল, তেওঁ যেতিয়া পেচাব কৰে, এজন প্ৰষ্টেট গ্লেণ্ডৰ ৰোগীয়ে যেতিয়া পেচাব কৰে, তেতিয়াহ'লে তেওঁৰ পেচাবত অলপ বাৰ্ণিং চেঞ্চেশ্যন হয়। কেতিয়াবা পেচাবত তেজ ওলায়। আকৌ এটা কথা, পেচাবত তেজ ওলালে কিন্তু প্ৰষ্টেট গ্লেণ্ডৰ যে সমস্যা আছে সেইটো নহয়। কেতিয়াবা কিডনীৰ সমস্যা থাকিলেও পেচাবত তেজ ওলাব পাৰে। বা কেতিয়াবা যদি ইউৰেটাৰত কিবা ইনফেকশ্যন হৈছে, ইনফেকশ্যন হোৱাৰ কাৰণেও কেতিয়াবা পেচাবত তেজ ওলাব পাৰে। সেইকাৰণে এটা বস্তু, মই কোৱা লক্ষণখিনি যে এই গোটেই লক্ষণখিনি যে প্ৰষ্টেট গ্লেণ্ডৰ লগত জড়িত, যে এনেকুৱা হ'লে যে প্ৰষ্টেটৰে সমস্যা হৈছে তেনেকুৱা নহয়। তাৰ লগত আনুষংগিক আৰু বহুত কথা ৰিলেটেড হৈ থাকে। আৰু যেতিয়া বাৰ্ণিং চেঞ্চেশ্যন হ'লে তেতিয়া বুজিব লাগিব যে তেওঁ প্ৰষ্টেটৰ কিবা সমস্যা হৈছে নেকি। আৰু প্ৰষ্টেটৰ সমস্যাটো তেতিয়া হয়, এই যে বাৰ্ণিং চেঞ্চেশ্যনটো তেতিয়া হয়, আচলতে আমাৰ যিটো ইউৰেথ্ৰা আছে, পেচাব অহা নলা যি আছে, এই নলাটো যেতিয়া প্ৰষ্টেট গ্লেণ্ডটো ফুলি যায়, প্ৰষ্টেটাইটিছ হয়। প্ৰষ্টেটাইটিছ হ'লে আচলতে ইউৰেথ্ৰা অকণ চেপা মাৰি ধৰে। তাৰ যিটো পেচাব অহা যোৱা কৰা যিটো নলাটো অকণমান চাপি যোৱাৰ কাৰণে পেচাবৰ যিটো পেচাবখিনি, সেই পেচাবৰ নলাত যেতিয়া লাগি যায়,
লাগিলে তাত এটা বাৰ্ণিং সেন্সেশন অনুভৱ হয় আৰু পেচাবটো জোৰকে যেতিয়া ইফালৰ পৰা জোৰকে কৰাৰ টেন্ডেন্সি হয় কিন্তু ওলাই আহিব নোৱাৰে ভালকৈ তেতিয়া বাৰ্ণিং সেন্সেশনটো পেশেন্টে ফিল কৰে আৰু ফিল কৰিলে তেতিয়াই বুজিব লাগিব যে তেওঁৰ কিবা প্ৰস্টেটৰ সমস্যা হৈছে নেকি এতিয়া কথা হ'ল যে প্ৰস্টেট গ্ল্যান্ডৰ সমস্যাবিলাক কিয় হয় প্ৰস্টেট গ্ল্যান্ডৰ সমস্যাবিলাক হোৱাৰ কেইবাটাও কাৰণ আছে এটাক বিপিএইচ বুলি কয় বিনাইন প্ৰস্টেট হাইপাৰপ্লেচিয়া যেটো আসলতে প্ৰস্টেট গ্ল্যান্ডটো ফুলি যায় আৰু কেতিয়াবা হয় ব্যাকটেৰিয়েল ইনফেকশন হয় প্ৰস্টেট গ্ল্যান্ডত ব্যাকটেৰিয়েল ইনফেকশন হয় ব্যাকটেৰিয়েল ইনফেকশন হলেও আসলতে প্ৰস্টেট গ্ল্যান্ডৰ সমস্যা আহে আৰু কেতিয়াবা প্ৰস্টেটত ক্যান্সাৰ হয় এইবিলাক বহুত লেটাৰ ষ্টেজৰ কথা প্ৰস্টেট ক্যান্সাৰ হলেও কিন্তু আসলতে এই সমস্যাবিলাক কেতিয়াবা দেখা দিয়ে এতিয়া কথা হ'ল আমি এইবিলাকৰ পৰিত্ৰাণ কেনেকৈ পাম মই অলপ আগত ক'লো যে প্ৰস্টেট স্পেসিফিক এন্টিজেন টেষ্ট কৰিব লাগে তাৰ পিছত এটা এক্সৰে কৰিব লাগে কি কয় এক্সৰে কেইউবি বুলি কয় কেইউবি টু কৰিব লাগে বা হেয়া কৰাৰ পিছত যদি তাত কিবা পজিটিভ নিচিনা লাগে তেতিয়া এটা আল্ট্ৰাসাউন্ড কৰিব লাগে আল্ট্ৰাসাউন্ড কৰি বস্তুটো কনফাৰ্মেশন ল'ব লাগে আৰু এইখিনি কৰাৰ পিছত যদি কেনেবাকে দেখিছে যে তেওঁৰ প্ৰস্টেটৰ সমস্যা হৈছে তেতিয়াহলে এটো ডায়াগনোসিস কৰি এটো সাৰ্জাৰি কৰিব মানে মেডিসিন কৰিব তেনেকে সেই বস্তুটো এজন চিকিৎসকক দেখুৱাই কনফাৰ্মেশনটো লৈ ল'ব লাগে এতিয়া আমি এটা কথা আমি গাঁৱলীয়া ভাবে এই প্ৰস্টেট গ্ল্যান্ডৰ পৰা কিবা মুক্তি পোৱাৰ কিবা উপায় আছে নেকি প্ৰস্টেট গ্ল্যান্ড যেতিয়া প্ৰস্টেটৰ সমস্যা আৰম্ভ হৈ যায় যদি প্ৰাৰম্ভিক অৱস্থাত আছে তেতিয়ালে আমি গাঁৱলীয়া ভাবে যিবিলাক ঔষধ খাওঁ সেইবিলাক ঔষধত আসলতে হেতু সমস্যা কমি আহিব কিন্তু যদি আমি প্ৰস্টেট গ্ল্যান্ডৰ সমস্যাটো বাঢ়ি গ'লে তেতিয়াটো আসলতে মেডিকেল ট্ৰিটমেন্টলে আমি যাবই লাগিব এতিয়া গাঁৱলীয়া ভাবেনো আমি কি কৰিম গাঁৱলীয়া ভাবে মই আগতে মোৰ বহুত হেৰিবিলাকত কৈছো যে আমি এক্সাৰসাইজ কৰিব লাগে আমাৰ ডায়েট প্ল্যান চেঞ্জ কৰিব লাগে আমি খোৱা খাদ্য সলনি কৰিব লাগে খোৱা খাদ্য সলনি কৰিব লাগে আমি যথেষ্ট পৰিমাণে যোগাসন কৰিব লাগে আৰু আমি ফলমূল সদায় খাব লাগে আৰু ফলমূল বহুতে ফলমূল নাখায় মই বহুতকে দেখিছো যে ফলমূল খাব কলে ফলমূল নাখায় কিন্তু ফলমূল খোৱা মানুহ এজনৰ যথেষ্ট ঔষধৰ ডিপেন্ডেন্সটো কমি যায় ফলমূলত এনেকুৱা কিছুমান উপাদান আছে যিবিলাকে আমাৰ আসলতে শৰীৰক লাগতিয়াল বস্তুবিলাক যোগান ধৰে আৰু যোগান ধৰাৰ লগে লগে আসলতে আমাৰ শৰীৰৰ বহুখিনি সমস্যা কমি আহে আৰু মেডিচিন ডিপেন্ডেন্সটো কমি আহে এতিয়া আমি কি খাম প্ৰস্টেটৰ সমস্যা থাকিলে আমি ডালিম খাব লাগিব ডালিম তাৰ পিছত আমি মই মোৰ আগৰ ভিডিও বিলাকতো কৈছো যে আমি নেমু টেঙা আসলতে আমাৰ ডায়েটত একদম নেমু টেঙা ৰাখিব লাগে বিলাহী খাব লাগে বিলাহী প্ৰস্টেটৰ কাৰণে খুব বেছি ভাল বিলাহী থকা উপাদানে আসলতে প্ৰস্টেট সমস্যা যথেষ্ট কমাই আনে আৰু আমি ভেজিটেবল যি শাক-পাচলি যথেষ্ট পৰিমাণে খাব লাগে আৰু মই আৰু এটা কথা কৈ দিও আমি আসলে টাৰ্মাৰিক কাৰ্কুমিন আসলতে হালধি আমি যদি খাওঁ হালধি আসলতে আমাৰ শৰীৰৰ যথেষ্টখিনি ইমিউনিটি বঢ়ায় আৰু ই বহুখিনি আমাৰ যিবিলাক সেল ড্যামেজ হ'ব ধৰে বা সেলৰ কিবা সমস্যা থাকে সেলবিলাকক হালধি আসলতে আকৌ সজীৱ কৰাত সহায় কৰে ধন্যবাদ মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিল আপোনালোকে অলপ শেয়াৰ কৰি দিব কাৰণ প্ৰস্টেটৰ সমস্যা এতিয়া সকলোতে প্ৰস্টেটৰ সমস্যা থাকে আৰু এইখিনি কথা জানিলেও মানুহৰ যথেষ্ট উপকাৰ হ'ব আৰু ধন্যবাদ আপোনালোক সকলোকে